এইটো এটা মোটিভেশ্যনাল ভিডিঅ' হয়, চ' আপোনালোকে ছাপোৰ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বড় পাগল। অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ বৰ্তমান নষ্ট কৰোঁ। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁ কাষত পোৱাটোৱেহে ডাঙৰ কথা। বহুত বেছি টকা নিবিচাৰোঁ। বৃদ্ধকালত মা দেউতাই যাতে কোনো অভাৱৰ সন্মুখীন নহয় তেনেকৈ তেওঁলোকক ৰাখিব খোজোঁ। জীৱনত এনে এজন মানুহৰ প্ৰয়োজন যিজনে একমাত্ৰ জীৱনসংগী হৈ নহয়, জীৱনৰ অংগ হৈও থাকে। কেৱল উৎসাহ লৈ থাকিলেই জীয়াই থকা নুবুজায়। দুচকুত সপোন আৰু হৃদয়ত আশা থকাটো খুবেই প্ৰয়োজন। সপোনবোৰ স্বাৰ্থৰ আছিল তেওঁৰ বাবে আৰু বাস্তৱ কৰাত ব্যস্ত আছিলোঁ মই। বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যিয়ে নোকোৱাকৈয়ে হৃদয়ৰ সমস্ত কথা বুজি পায়। মই সেইজন যিজন এই বিশাল জনগোষ্ঠীৰ মাজত থাকিও মাজে মাজে নিঃসংগ হৈ পৰোঁ। মই জানো মই ভুল কৰিছিলোঁ, কিন্তু তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাখিনি মিছা নাছিল। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভতি নাহে, মানুহবোৰ উভতি নাহে।